নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল ৰুবুল ডিজিটেল আছাম। আজি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলে কি কি সুবিধা লাভ কৰিব। ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যিক কৰ্মচাৰীসকলৰ চিকিৎসাত সহায় হোৱাকৈ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা নামেৰে আঁচনি এখন ঘোষণা কৰিছে। এই আঁচনিত কোনে কেতিয়া কেনেকৈ কি সুবিধা লাভ কৰিব তাৰ ওপৰত মই ইতিমধ্যে ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈ চোৱা নাই, মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাত আপোনালোকে চাই ল'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত স্পষ্টভাৱে প্ৰকাশ কৰিছে যে এই আঁচনি গ্ৰহণ কৰিবলৈ হ'লে কৰ্মচাৰী বা পেঞ্চনাৰগৰাকীয়ে নিৰ্দিষ্ট ৱেবছাইটত গৈ নিজক পঞ্জীয়ন কৰি থ'ব লাগিব, তেতিয়া এই আঁচনিৰ সুবিধা লাভ কৰিব। যদি তেওঁ আগৰ পৰা ৰেজিষ্টাৰ নাথাকে তেতিয়া পিছত সমস্যা হ'ব পাৰে। লগতে তেওঁ ভাষণত কয় যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলে যিমানখিনি সুবিধা নিজৰ বা ফেমিলিৰ ট্ৰিটমেণ্টৰ কাৰণে লাভ কৰে, সেই একে সুবিধা ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব এই আঁচনিৰ জৰিয়তে। ৰেজিষ্টাৰ কৰাৰ পিছত কৰ্মচাৰীগৰাকীয়ে যিকোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰিব পাৰিব। এতিয়া আমি চাম কেনেকৈনো এই আঁচনিত আমি ৰেজিষ্টাৰ কৰিম। মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে যোৱা 2 অক্টোবৰ তাৰিখে নিৰ্দিষ্ট লিংক মুকলি কৰিছে ৰেজিষ্টাৰ কৰাৰ কাৰণে। তাৰ কাৰণে মই মোবাইলৰ গুগলত গৈ চাৰ্চ কৰিম। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো আপোনালোকক দি দিম। তাত সেই লিংকত গৈ আপোনালোকে ডাইৰেক্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলত বা লেপটপত কোনো অসুবিধা নোহোৱাকৈ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ যিসকল কণ্টেক্সুৱেল টেট টিচাৰ আছে, ছাৰ বাইদেউ আছে, তেখেতসকলে এতিয়ালৈ এই আঁচনি ৰেজিষ্টাৰৰ সুবিধা বৰ্তমান সময়লৈ দিয়া নাই। তেওঁৰ পান কাৰ্ড বা তেওঁৰ আন নম্বৰেৰে যদি আপুনি চাৰ্চ কৰে তেতিয়া ইউজাৰ নট ফাউণ্ড ইন দ্য এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰাৰী দেখুৱায়। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব। এতিয়া আহোচোন আমি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত আমি কেনেদৰে ৰেজিষ্টাৰ কৰিম ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকৰ চাব পাৰে। মই প্ৰথমতে মোবাইলৰ গুগলত গৈ মই ইয়াতে চাৰ্চ কৰিম web.assam.state.datacenter.in। এনেদৰে আপুনি চাৰ্চ কৰিব। এনেদৰে চাৰ্চ কৰাৰ পিছত মই ইয়াতে আপোনালোকে স্ক্ৰীণত দেখি আছে, মই ইয়াতে লিখিও দিছোঁ, লগতে মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম, তাত গৈ আপোনালোকে কৰিব পাৰিব। ইয়াতে এনেদৰে লিখি দিব, মই স্ক্ৰীণত দেখুৱাই দিছোঁ মই কেনেদৰে লিখিছোঁ। লিখাৰ পিছত আপোনালোকক মই ইয়াতে চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিছে ইয়াৰে হোম পেজটো আহি গৈছে, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। ইয়াতে আপোনালোকে দেখি আছে। আপুনি যদি মোবাইলত কৰি আছে ডেস্কটপ ছাইট কৰি লওক, মই ইয়াতে ডেস্কটপ ছাইট কৰিছোঁ। দেখিছে ইয়াতে বেনিফিচাৰী লগইন ৰেজিষ্টাৰ এইবিলাক আহি গৈছে, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। আপোনাৰ ছাইডত দেখিবলৈ পাইছে বেনিফিচাৰী লগইন, ক্লিক হেয়াৰ। আপোনালোকে ইয়াতে ক্লিক হেয়াৰ কৰিব লাগিব। ক্লিক হেয়াৰ কৰাৰ পিছত আপোনালোকে এনেদৰে হয় চিলেক্ট ইউৰ এমপ্লয়মেণ্ট, এমপ্লয়ী লিখক বা পেঞ্চনাৰ হ'লে পেঞ্চনাৰ লিখিব। তলত আপোনালোকে দিছে ভেলিডেট একাউণ্ট, ইয়াতে আপুনি চিলেক্ট কৰক। এনেদৰে আহিব পান কাৰ্ড, পি পান নম্বৰ। এনেদৰে আপুনি পান কাৰ্ড নম্বৰ বা পি পান নম্বৰটো দিব। লগতে ইয়াতে পান কাৰ্ড নম্বৰটো আপুনি দি দিব। মই ইয়াতে পান কাৰ্ড নম্বৰটো দি দিছোঁ। লগতে আপুনি ইয়াতে নিজৰ মোবাইল নম্বৰটো দি দিয়ক, যিটো নম্বৰ আপুনি অফিচিয়েল কাম কাজত ব্যৱহাৰ কৰে সেই মোবাইল নম্বৰটো ইয়াতে দি দিয়ক। লগতে মোবাইল নম্বৰটো আপোনাৰ লগত ৰাখিব। ইয়াতে এটা OTP যাব, যিটো OTP ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছতে ইয়াৰ পিছৰ পেজটো খোল খাব। ইয়াতে মই মোবাইল নম্বৰটো দি প্ৰচেছ কৰি দিছোঁ। প্ৰচেছ কৰাৰ পিছত দেখিছে আপুনি এণ্টাৰ OTP ৰিচিভ অন ইউৰ মোবাইল। ইয়াতে যিটো মই OTP ৰিচিভ কৰিছোঁ সেই OTPটো ইয়াতে এণ্টাৰ কৰিব দিছে। মই ইয়াতে OTPটো বহুৱাই দি প্ৰচেছ কৰিছোঁ। প্ৰচেছ কৰাৰ পিছত আপোনাৰ এনেদৰে এটা
আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছৰ এটা পেজ খোল খাব। ইয়াতে দেখিছে বেনিফিচিয়াৰী ডিটেইলছ, ইয়াতে আপোনাৰ নাম, এমপ্লয়মেণ্ট নাম্বাৰ, CPF নম্বৰ বা আপোনাৰ GPF নম্বৰ বা NPS নম্বৰ, পান নম্বৰ, ফিমেল, ডিপাৰ্টমেণ্ট, ৰেজিগনেশ্যন, ইয়াতে সকলোখিনি আপোনাৰ আহি যাব। লগতে যিখিনি ডাটা আপোনাৰ ইয়াতে নাথাকে সেই ডাটাখিনি আপুনি ইয়াতে ভৰাব পাৰিব, এণ্ট্ৰি কৰিব পাৰিব। ইয়াতে তলত এডিট অপশ্যন দিয়া আছে, এডিট অপশ্যনত গৈ আপোনাৰ যিখিনি ডাটা আপোনাৰ ইয়াতে নাই সেইখিনি ভৰাব পাৰিব। লগতে আপোনাৰ যদি কিবা ভুল হৈ আছে সেইটো ইয়াতে শুধৰণি কৰিব পাৰিব। আপুনি স্ক্ৰীনত দেখি আছে এডিট অপশ্যন, এডিট অপশ্যনত গৈ আপুনি ইয়াতে সেইখিনি শুধৰণি বা ইয়াতে আপুনি নতুনকৈ এণ্ট্ৰি কৰিব পাৰিব। ইয়াতে আপোনাৰ নিজৰ নাম আহিব, নিজৰ একাউণ্ট নাম্বাৰ আহিব বেংকৰ, এইখিনি গোটেই তাৰপিছত আপোনাৰ তলফালে দেখি আছে ফেমিলি ডিপেণ্ডেঞ্চ। আপোনাৰ যিটো ফেমিলি, আপোনাৰ যিহেতুকে এই আঁচনিটোৰ দ্বাৰা আপোনাৰ ফেমিলিও এই সুবিধা লাভ কৰিব, গতিকে আপোনাৰ ফেমিলি মেম্বাৰৰ ডিটেইলছ ইয়াতে এড কৰিব লাগিব। ইয়াতে তলফালৰ আপুনি দেখা পাব যে ফেমিলি ডিপেণ্ডেঞ্চৰ এড ডিপেণ্ডেঞ্চ, তাত গৈ আপুনি ফেমিলি ডিটেইলছখিনি ইয়াতে পূৰ কৰিব লাগিব। আপুনি স্ক্ৰীনত দেখি আছে এড ডিপেণ্ডেণ্ট, ইয়াতে গৈ আপুনি আপোনাৰ যিটো ফেমিলি মেম্বাৰ ইয়াতে এড কৰিব লাগিব। আপোনাৰ ফেমিলি মেম্বাৰৰ ভিতৰত আপোনাৰ চন, ডটাৰ, ফাদাৰ, মাদাৰ বা আপোনাৰ হাজবেণ্ড বা ৱাইফ এইখিনি আপুনি ইয়াতে এড কৰিব লাগিব। আপুনি ইয়াত দেখি আছে স্পাউচ, চন, ডটাৰ, মাদাৰ, ফাদাৰ এইখিনি আপোনাৰ ইয়াতে দিছে, এইখিনি আপুনি ইয়াতে এড কৰিব পাৰিব। আপোনাৰ যিটো আপুনি সুবিধা পাব সেই সুবিধাটো আপুনি তেওঁলোকৰ কাৰণে পাবলৈ এইখিনি আপুনি এড কৰি ল'ব, এজনকৈ ইয়াতে এড কৰি ল'ব। লগতে ইয়াতে ডকুমেণ্টছখিনি আপুনি আপলোড এনি আদাৰ এডিশ্যনেল ফাইলছ, ইয়াতে আপোনাৰ ফেমিলি ফটোগ্ৰাফ এখন আপলোড কৰিব। ইয়াতে লিখিছে ফেমিলি ফটোগ্ৰাফ উইথ অল দ্য ডিপেণ্ডেঞ্চ। ইয়াতে ফেমিলি ফটোগ্ৰাফ আপলোড কৰাৰ পিছত তলফালে আপুনি দেখিব আই এগ্ৰিত আপুনি ক্লিক কৰিলে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেই ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হ'ব। আণ্ডাৰ এপ্ৰুভেলত গুচি যাব। যেতিয়া আপোনাৰ আণ্ডাৰ এপ্ৰুভৰ থাকিব আপুনি দুদিনমান ৰ'ব লাগিব। তাৰপিছত যেতিয়া আপোনাৰ এপ্ৰুভ হ'ব এই পেজটোত আহিলে আপুনি আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনাৰ সম্পূৰ্ণ পাব আৰু লগতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এখন পাব, নম্বৰ পাব, সেইটো আপুনি নোট কৰি ৰাখিব লাগিব। পিছত আপুনি সেইটো ব্যৱহাৰ কৰি আপোনাৰ যি ট্ৰিটমেণ্টৰ কাৰণে যিটো আপোনাৰ সুবিধা হ'ব সেই সুবিধাটো আপুনি লাভ কৰিব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে। আপুনি ইয়াতে ভালদৰে আপলোড কৰিব। ইয়াতে আপলোড ডকুমেণ্টছত গ'লে আপুনি ইয়াতে দেখিবলৈ পাব যে প্ৰাইমাৰী আধাৰ কাৰ্ড, প্ৰাইমাৰী গভ ID আদাৰ দেন আধাৰ, এইটো আপুনি আপলোড কৰিব লাগিব। এইখিনি আধাৰ কাৰ্ড বা আপোনাৰ যিটো আইডেণ্টি কাৰ্ড, ছাৰ্ভিচৰ যিটো আইডেণ্টি কাৰ্ড সেইখন ইয়াতে আপুনি আপলোড কৰিব লাগিব। যিটো তলফালে দেখি আছে এমপ্লয়মেণ্ট প্ৰুফ, ইয়াতে আপোনাৰ যিটো আইডেণ্টি কাৰ্ড সেইখন ইয়াতে আপলোড কৰিব। একেবাৰে তলত আপুনি দেখিছে আই এগ্ৰিত ক্লিক কৰাৰ লগে লগে আপোনাৰ কামটো হৈ যাব। গতিকে আজিলৈ ভিডিঅ' এইখিনিয়ে, আৰু এটা নতুন ভিডিঅ' লৈ মই নেক্সট আপোনালোকক লগ পাম। ধন্যবাদ।